যুগে যুগে
যুগে যুগে বিষ্ণু মঙ্গলম গরুড়ধ্বজা মঙ্গলম পুণ্ডরীকাক্ষায় মঙ্গলায় তনোহরি মঙ্গলম পুণ্ডরীকাক্ষায় মঙ্গলায় তনোহরি লক্ষ্যে অথলেও শিখৰ চুবাই আছিলে এতিয়াও শিখৰ চুবাই আছে নাই এটাই হোৱাগৈ নাই মানুহে তাত থাকোঁ নে যে কথা পাতি যে আহিছিলোঁ যে শিখৰ এতিয়া মাৰি আছে আজি আমার পরম সৌভাগ্য আজি আমার পরম সৌভাগ্য স্বয়ং লক্ষ্মী নারায়ণ দেউরে যুগল ভরতে আজি লভিল নরকমল হে বিশ্ব ব্রহ্মাণ্ডর গৰাকী হে করুণাময়ী জগৎ জননী উভয় চৰণত এনেকৈ নাৰদৰে শত সহস্ৰ কোটি প্ৰণিপাত কৰিব প্ৰভু উঠা দেৱঋষি প্ৰভু দেৱঋষি তোমাৰ সুমধুৰ হৰিনাম শ্ৰৱণ কৰিবলৈ পাই আমি নিজকে
ধন্য নারায়ণ। সুভাষিক জানিবলৈ দিলে আমি পৰম আনন্দিত হওঁ। ও নারায়ণ। দেৱী জগৎটাকে সকলোৰে মংগল দেৱৰীৰ দৰ্শন পৰিপন্থাই মোৰ বুলি ভাবি। হৈছে উদম নাৰায়ণ। দেৱৰীৰ নতুন কিবা সংবাদ বহন কৰিছে দেৱী প্ৰভু লক্ষ্মীৰ কথা যদি সত্য হয় তেনেহ'লে প্ৰকাশ কৰা সংবাদ কি? নারায়ণ নারায়ণ অন্তৰ্যামী তুমি নাৰায়ণ, সৃষ্টি স্থিতি প্ৰলয়ৰ তুমি গৰাকী। সকলো জানিও আকৌ মোকেই সুধিছা যেতিয়া কওঁতে শুনা প্ৰভু। অভিমানী দক্ষ প্ৰজাপতিয়ে তেওঁৰে সতী সঞ্জুলীৰ এইটো কিমান স্বয়ং লৈছিলে? পৰিয়ালজন নাগে নৰে দক্ষ হে? চাহ। সকলোকে কৰিছে নিমন্ত্ৰণ। এই গোটেইকেইটাতকৈ দামী হৈ মোৰটোতকৈ তহঁতৰ কেমেৰাটো মোৰ বেয়া হৈ গ'ল। পানী সোমাই সোমাই প্ৰাঞ্জলে মই একেলগত লৈছিলোঁ চাৰে 12,000 কি এঘণ্টা আগত লৈছে মই এঘণ্টা পাছত একে মোবাইল তিনি চাৰিবাৰ পানীত সোমালোঁ যে পৰি পৰি ভাগি ভাগি ওলাম মোরে প্রাণে কি মধুৰ বচন শুনালা প্ৰভু। গৃহকীৰ মায়াকে নিশ্চিত বাকী শিৱদেৱী গৃহস্থী নিজেই হ'ব। প্ৰভু একমাত্ৰ সতী ধৰ্ম প্ৰচাৰৰ বাবে মহাসতী দক্ষিণে লভিছে কলম। লক্ষ্য দক্ষ আহিলেও নোৱাৰে বাধা দিব শিৱানী সতী। আৰু শুনা দেৱৰী ৰহস্য প্ৰভু ব্ৰহ্মা